ধুবুৰী জিলাৰ গোলকগঞ্জত KSDCৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত হয়। কমতাপুৰ ষ্টেট ডিমাণ্ড কাউন্সিল KSDC ধুবুৰী জিলা সমিতিৰ বাৰ্ষিক সাধাৰণ সভা আজি গোলকগঞ্জ শিল্পী সমাজ প্ৰেক্ষাগৃহত অনুষ্ঠিত শিল্পী সমাজৰ প্ৰেক্ষাগৃহত অনুষ্ঠানৰ আয়োজন কৰে। উক্ত সভাখনত ধুবুৰী জিলাৰ বিভিন্ন ব্লক সমিতি আৰু বুথ সমিতিৰ প্ৰায় ৩০ শতাধিক কৰ্মকৰ্তা উপস্থিত থাকে। সভাত KSDCৰ কেন্দ্ৰীয় সমিতিৰ শ্ৰীযুত সুশীল পৱাৰধনে বিশেষ অতিথি হিচাপে অংশগ্ৰহণ কৰি দলৰ আগন্তুক কাৰ্যপদ্ধতি আৰু দাবীসমূহৰ বিষয়ে আলোচনা কৰে। সভাখনৰ সভাপতিত্ব কৰে ধুবুৰী জিলা সমিতিৰ সভাপতি আৰ্য কোচে। সভাখনত দলীয় গঠনমূলক বিষয়সমূহৰ লগতে আগন্তুক দিনত সংগঠনৰ পৰিসৰ শক্তিশালী কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। গোলকগঞ্জৰ পৰা মৃণালৰ এক প্ৰতিবেদন নিউজ অসম। আজি KSDC ধুবুৰী জিলা কাউন্সিলৰ সাধাৰণ সভা অনুষ্ঠিত কৰা হয়। সকলে আমাৰ ৰাতিপুৱা সাংগঠনিক উত্তোলন ৰাষ্ট্ৰীয় পতাকা সভাপতি বেদিন মাল্যাৰ্পণ বিশ্ব মহাবিদ্যালয়ৰ প্ৰতি মাল্যাৰ্পণ আৰম্ভৰে আমাৰ কাৰ্যসূচী আৰম্ভ কৰা হয়। আমাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজি গোটেই অসম বেংগলৰ যিকেইখন জিলা আছে আমাৰ KSDC প্ৰত্যেকখন জিলাতে এই সাধাৰণ সভা অনুষ্ঠিত হৈছে। এই সাধাৰণ সভাৰ জৰিয়তে আমাৰ KSDCয়ে ইতিমধ্যে আমাৰ জিলাত কিমানখন ব্লক, কিমানখন অঞ্চল আৰু কিমানখন উৎপাদন কৰিছিল তাৰে এটা প্ৰতিবেদন ইতিমধ্যে আমি পাঠ কৰিছিলোঁ। তো 9টা ব্লক আমাৰ ধুবুৰী জিলাত গঠন কৰা হয় আৰু ইয়াৰে প্ৰতিখন ব্লকৰ অঞ্চল কমিটি গঠন কৰা হয় আৰু অঞ্চল কমিটিসমূহক আমি বুথ কমিটি বনোৱাৰ নিৰ্দেশ দিয়া হৈছে। আৰু KLO KNৰ DL কোচ আমাৰ জীৱন সিং তেখেতসকলৰ যি সংগ্ৰামী চিন্তাধাৰাৰ আমি স্বাগতম জনাওঁ। তেখেতসকলক ভাৰত চৰকাৰে শান্তি চুক্তিৰ মাধ্যমত যি মাতি আনিলে কৰাৰ পিছত কিন্তু আজি পৰ্যন্ত শান্তি চুক্তি স্বাক্ষৰিত কৰা নহয়। এয়া আমাৰ জাতিটোৰ বাবে এটা দুৰ্ভাগ্যৰ বিষয়। আমাৰ দাবী আগন্তুক দিনত যাতে KLOৰ এই শান্তি চুক্তি খুব সফলভাৱে ৰূপায়ণ কৰে, এইটো আমাৰ দাবী থাকিব। আৰু কামতাপুৰ জনগণৰ যি সাংবিধানিক স্বীকৃতি, কামতাপুৰ পৃথক ৰাজ্য গঠন, কোচ ৰাজবংশী জনজাতিকৰণ আৰু কামতাপুৰী ৰাজবংশী ভাষাৰ সাংবিধানিক স্বীকৃতিৰ কাৰণে অহা 20 জুলাইত গুৱাহাটীত কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশত গুৱাহাটীত ধৰ্ণা কাৰ্যসূচী হ'ব। এই ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আমাৰ স্মাৰক পত্ৰ দান কৰা হ'ব। আগন্তুক দিনত আমাৰ KSDCয়ে কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আমি বিভিন্ন ব্লকত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিম আৰু কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মতে বাকী কামখিনি আমাৰ হৈ যাব। এইটোকে আছিল আমাৰ আজিৰ বিষয়। ধন্যবাদ।